টেনচন বহুত মনৰ টেনচন সেইদিনাখন মানুহজনে এনেকা ক'ব নালাগিছিলে বহুত দুখ লাগিছে মনৰ কথা কাকনো কওঁ কি কৰিবি আৰু বহুত দুখ কি হৈছে কচোন এয়া যে আমাৰ টিপু মিপু যে ইহঁতে এদিন আমাৰ ঘৰলৈ আহিছিলে বুজিছ পিছত আহোঁতে মোক দেখিলে কাঁহী বাচন মাজি আছো তই কাঁহী বাতি মাজি আছ মইতো মাজিম না বিয়াখন পাতি ল আকৌ সেই টেনচনটোৱে তহঁতে দিব আহিছ এনে আৰু এটা টেনচন লৈ মই বহি আছো কি টেনচন কানা মেলাখন কিয় কৰিছ কচোন কি হ'লনো বিয়া কথা কৰোঁতে তোৰ ইমান টেনচন হৈছে এয়া এন্তে পিছত কাঁহী বাচি মাজি থাকোঁতে পিছত এন্তে ক'লে বিয়াখনে কিয় নাপাত মই কিছু ছোৱালী পালেহে বিয়া পাতিম কয় আমাৰ ঘৰৰ ওচৰত ছোৱালী এজনী আছে বোলে মই কিছু তহঁতে যদি ভাল দেখ তে কথাটো পাতিবি চাব গৈছিলি পিছত পিছদিনা বোলে মাতিলে পিছত আমি গ'লোঁ সিহঁতে দুজন আৰু মই তাতে কিবা হ'ল নেকি কৈ আছো পিছত যাওঁতে মানুহজনৰ ব্যৱহাৰ ইমানেই বেয়া কইনা ঘৰ প্ৰথমে ভাবিছিলোঁ ভালেই পিছত বহিব দিলে বহিব দিওঁতে কি ফুচু মুচু ক'লে পিছত কয় বিয়া নিদিওঁ কিহৰ কাৰণে কাৰণটো কিবা কৈছে মই যে তই অকণ চাপৰ কাৰণে চাগে তোক ইনচাল্ট কৰিছে ন দুখ নকৰিবি তই বিয়াখন পাত যদি ক আমাৰো লগৰ তই ক যদি আমি কথাটো পাতিম তই কয় তই সদায় ৰচোন এই টিপু মিপুহঁতে এইটো কথা কৈছিলে নেকি তহঁতক নাই আমি লগেই পোৱা নাই নহয় মোক কম বুলি কৈছিলে হয় নেকি মানে তহঁতৰ ঘৰত বোলে ওচৰত আমাৰ ঘৰৰ ওচৰতে আছে তই যদি ক আমি কথাটো পাতিম ভাল নেকি ভালে আমাৰ ঘৰৰ ওচৰৰে হয় তাৰ দাদাটো কেনেকে দাদাও ভালেই আছে ভালেই হয় প্ৰথমটো ভালেই থাকে পিছতহে নাই আমাৰ দেখা হেৰি নহয় তেনেকুৱা হয় তই যদি ক আমি কথা পাতি চাম যদি তই ক যে কিন্তু তেনেকা হ'লে কিন্তু তেনেকুৱা নহয় ভাল আমি আগতে এটা বুজাই মেলি দিম তোৰ কথাটো মানে আগতে কৈ হয়তো সিহঁতে চাগে আগতে কোৱা নাছিলে তোৰ কথাটো মই অকলে কোনো নাই আমিতো জানোৱে বাৰু তইতো জানো চবেই জানো হ'ব দে তোৰ আমি কথাটো পাতিম কথাটো পাতি কেনে তোক আহি কেনে আমি লৈ যাম দে ঠিক আছে তোৰ ঘৰত আহি কেনে লৈ যাম ঠিক আছে হ'ব ইমান দুখত নাথাকিবি আৰু নাই তহঁতে মোক এতিয়া হৈ যাব ঠিক আছে ঈশ্বৰে কৰক কামটো হৈ যায় মোৰো সন্দেহ হৈছে তাৰ ওপৰত ভাই ক'লৈ গৈছিলি এয়া অলপ এইফালৰ পৰা আমি তহঁতকে বিচাৰি আছিলো কচোন কিয় বা বিচাৰি আছ তোকে আমাক বৰলাৰ কথাটো কাৰণে আমি মানে বৰলাৰটোৰ ঘৰত গৈছিলো বৰলাৰ কি কালি আমি ছোৱালী চাব নিয়া কথাটো কৈছে নেকি বোলে কিবা যিহে বেয়াকে ক'লে মানে ল'ৰাটো আমাৰ লগৰ আছিলে বুজিছ তাক ভাল বুলি ভাবি ক'লে ভনীয়েক এজনী আছে ভনীয়েক এজনী আছে কৈছে কি লৈ আহিবি তাৰো ভণ্টি ইমান সৰু ল'ৰাটোলে দিব নোৱাৰে আমিহে জানো কি ডাঙৰ চাপৰ ল'ৰা নিউতে ক'ব লাগিছিলে সিহঁতৰ কথা সেইটো হয় বাৰু সেইটো তাক ভুল কৰিলো মানে ল'ৰাটো অলপ ক'ব লাগিছিল ল'ৰাটোৰ তাৰপিছত আমাৰ লগৰটোৰ লগতো বেয়া হ'ল নাই আমি মানে ভণ্টি এজনী আছিলে এতিয়া তোৰ তাত কিবা কৈছে বৰলাই আমি ক'লো বোলো চাম বোলো তই যদি ক কথাটো আমি ছোৱালীজনী ঘৰৰ ওচৰৰে আছিলে ছোৱালী এজনী যদি ভাল ছোৱালী আছে তাৰ যদি কথাটো শুনি কেনে যদি বাপেক মাকহঁতে একচেপ্ট কৰে তেনেহ'লে চাব পাৰো আৰু সিও দেচোন সি মানে মন ভাঙি দিলে তেনেহ'লে কৈছে আজিৰ পৰা বিয়াই নাপাতো বৰলা হৈ থাকিম সেইটোৱে পাছত সেইদিনাখন সি মন ভাঙি দিলে পাছত তাক আৰু আমি তেতিয়া বহুত কষ্ট কৰি বুজালো আৰু দেই আমি তাক লৈ এদিন তেন্তে তোৰতো যা যদি ফ্ৰী থাকিলে ওলাবি ওলাবি তেনেহ'লে একেলগে যাম আৰু তাকো লৈ যাম তাকে হ'ব দে যাবি দে যাবি ভাল লাগিল হ'ব দে ঐ এই ৰাজা আহি আছে ঐ ৰাজা কি খবৰ ভালে ভাল তোৰ আমি তোৰ ওচৰত যাম বুলি ভাবি আছিলো আহিম বুলি ভাবি আছিলো কিয় অলপ কথা এটা আছিলে তোৰ লগত সিদিনাখন লগ পালো তই একো নকৰি নহয় তোৰ ভনী এজনী আছে ন পঢ়ি আছে যে তাই ল'ৰা বোলে চাই আছিলি
ছোৱালী আছে তো ল'ৰা চাবই লাগিব হয় সেইটো হয় আমাৰ ভাল লগৰ এটা আছিলে মানে আমাৰ গাঁৱৰে হয় কেনেকুৱা ল'ৰা ভাল ল'ৰাটো ভাল খালি এটা কথা দেই আগতে আমি ল'ৰাটো অকমান চাপৰ খালি অকমান চাপৰ স্বভাৱ চৰিত্ৰ ভাল হ'লে চাপৰত কি কথা আছে ইনকাম থাকিব লাগিব সেইটো হয় ভালেই ল'ৰাটো তই যদি কওঁ এদিন লৈ যাওঁ আৰু ন ঠিক আছে এতিয়া জনাই পেলাই খবৰটো দি পেলাই আহিবি না খবৰটো তোক দি দিম দে ল'ৰাটো মানে ফ্ৰী থাকিবই নোৱাৰে তাৰো কাম ধান্দা আছে খেতি অলপ মাটি আছেতো মানে সি খেতি বাতি কৰে ঠিক আছে থাকিব থাকে যে হ'ব দে যাম আছে এক কাম কৰিবি খবৰটো মোক দিবি অহাকালি আহিম দে নহ'লে ঠিক আছে বল 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 তাক কথাটো কৰিলে কিয় শান্তি পাব এইটো বাৰী চুকত বৰলা দেখোন লাগিছ কি কৰিছ ভালে কৰিছ দে আমি তোকে লগ ধৰি আছিলো ওলাচোন অলপ কথা অলপ আছে কি নাই নাই ওলা ওলা আমি তোক ভালকে তোৰ ঘৰত যাওঁ নহ'লে বৌ নালাগে দে আমি ইয়াতে তেন্তে কৈ যাওঁ লগ পাইছিলো মোৰ ওচৰত আহিছিলে তাৰপিছত সি ক'লে তোক সেইদিনাখনৰ কথাখিনি আমিও সিহঁতক ক'লো সিহঁতৰ ভুল এটা হ'ল সেইদিনাখন তই বেয়া চেয়া কৈ নাথাকিবি সিহঁতে আগতে নক'লে নাথাকিবি আৰু তাৰপিছত আমি কথা পাতিলো ল'ৰাটো ককায়েকৰ লগত কালি মাতিছে কালিলৈ তই ফ্ৰী আছ অলপ তই ভালকে কাপোৰ চাপোৰ পিন্ধি ন ওলাবি কালিলৈ ওলাবি এপাক আমি গৈ আহিমগৈ এতিয়াই ভালকে গা চা ধুই থ আৰু ছোৱালী চাব যাবি আকৌ গা চা ধুই তই নে গা চা সদায় ধুৱ নাই তই ভাল বুলি আমি জানোতো ভাল কৈছো সিহঁতক হ'ব দে তই কাট তই কালি ওলাই থাকিবি ন আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাইলো আহি ৰাজা আছনে ৰাজা ৰাজা আমি আহিলো তই বৰ খাৰা হৈ আছ বাকী তহঁতৰ খবৰ খাতি খবৰ ভালেই দে তোক যে কৈছিলো সেইদিনাখন তোৰ ভনীৰ কাৰণে ল'ৰা এটা কথা আজি অকণ লৈ আহিলো দেখাও বুলি এইজন নেকি ল'ৰা এইজন তোমাৰ নাম কি শ্যামন্ত দাস তুমি কি কৰা এই ঘৰৰে খেতি বাতি কৰোঁ আৰু মাটি এডৰা আছে এই খেতি বাতিয়ে কৰোঁ নাই ভালে ঘৰ দুৱাৰ ভালে আছে খেতি কৰে মা দেউতাটো প্ৰায় 2 বছৰেই হ'ল ঢুকাল মই ঘৰৰ অকলে তই টেনশ্যন ল'ব নালাগে আমি কথা দিছো ল'ৰাটো বহুত ভাল আছে অকলশৰীয়া দেৰি পচন্দ হৈছে জীৱনটো অকলশৰীয়াকৈ কটাই আছে অকলশৰীয়া ঘৰত যেতিয়া মোৰ ভণ্টি হ'ব তহঁতৰ নিজৰ গাঁৱৰ এখন গাঁৱৰে নহয় জানো আমাৰ হয়, এখন হয়। আমি ভাই ককাই নিচিনা তোৰ লগত আমি যেনেকুৱা আৰু ইয়াৰ লগতো তেনেকুৱাই তহঁতে ভালকে চিনি পাওঁ আমি একে সৰুৰ পৰা একেলগে ডাঙৰ তহঁতে ভাল দেখিছ যদি ঠিকে আছে দে ভণ্টিৰ লগত ভণ্টিটো নাই ভণ্টি পঢ়ি আছে ন ৰিজাল্টটো আহক চাহ পানী বনাও চাহ মানে ইয়াক মানে আকৌ কাম আছে আৰু সেইটো কাৰণে আমি ভাবিছো আজি মানে পাছৰ বাৰ খাই ল'ম দে ধান ৰোৱনী ৰাখি থৈছোঁ ধান ৰোৱাব লাগে এইটোতো ধানৰ চিজন সেইটোৱে আমাৰো এই একেই কণ্ডিশ্যন চলি আছে কেতিয়াও দেখিছো ধান ধান মেলি থৈছে থাক দে যাওঁ আৰু ঠিক আছে তেন্তে যাবি তই ঘৰত কথাটো কবি মই কথাটো পাতি পেলাই তহঁতক জনাম তহঁতে এবাৰ খবৰ দিবি ঠিক আছে আহিছোঁ দে আৰু ঠিক আছে যাবি দে বেয়া নাপাবি দে চাহ পানী নাখালি আকৌ হ'ব হ'ব ভাল লাগিল দে কথাটো কৈয়ে দিওঁ নেকি ৰাজা যে ক'লে মোক আকৌ যদি বেয়া হয় কথাটো যদি বেয়া পায় আকৌ এবাৰ এই বিকিক কৈ থওঁ কি নহয় তাক ক'লে হেল্ল' বিকি কি বেয়া খবৰ এই ৰাজাই ফোন কৰিছিলে তাৰ বোলে ভনীয়েকৰ বোলে বয়ফ্ৰেণ্ড এটা আছে বহুত আগৰ পৰা বোলে ভাল পায়
এতিয়াতো আমাৰ ইয়াৰ চেমন্তৰ লগত বিয়াখন নহ'ব বুজিছ। কি অহ এতিয়া তাক কেনেকৈ কওঁ বাৰু কথাটো? অঁ তোক কোনে কৈছে? অঁ হ'ব দে মই বাৰু তাক কওঁ, সি বেয়াই পাব আৰু দে। ৰহ মই তাক ঘৰলৈকে যাওঁ। এইটো আহিয়ে আছে ঐ। তোকে লগ ধৰিব আহিছিল। তোলৈ এটা বেয়া খবৰ আছিল। কি বেয়া খবৰ? ঐ কচোন। তই কচোন, মই নোৱাৰো ক'বলৈ, তই ক। ক মই কেনেকে কওঁ মানে ভাবিয়ে পোৱা নাই। মই এতিয়া তই ক'লে আমাক বেয়াই পাবি এতিয়া। আমি যে সেইদিনাখন যে ছোৱালী চাব গৈছিলো, সেইটোৱে কথা নেকি? সেইটো লৈ মানে ছোৱালীজনীটো চহৰত পঢ়ি আছিলে, তইতো গম পাৱই। এতিয়া ছোৱালীজনীয়ে মানে বেলেগ ল'ৰা এটা ভাল পায়। কি? এতিয়া তই আমাক আৰু বেয়া চেয়া নাপাবি। মই আগতে কৈ লৈছিলো, তনে এনেকা কাম কৰিলি। যা আজি তই বিয়াই নাপাতি। নাই তই ভুল